Hello guys, Razem video blogs channel dile apnalok swagotom. Aji apnalok dekho moi eta ghoror kam ebile gita ami video ani loiso aro ei ghortot 55 ফুট digol wall ekhon ami kathilu 5 inch wall ekhon katha hol aro ami baki sang bilak kisu patisu ekhon mudhar khono dekhise apnaloke mudhar khono kathisu adha ventilation bohawa para হোৱা নাই আৰু এইবিলাক মাজৰ বিলাক 3 ইঞ্চি হ'ব ইয়াতে এইবিলাক সাং দেখিছে আপোনালোকে এটো কৰিডৰ হয় আৰু এই ঘৰটোৰ ৰুম আছে 6টা আৰু লগত আছে লেট্ৰিন বাথৰুম মাজত কৰিডৰ আছে গোটেইখিনি আপোনালোকক ভিডিওটো দেখুৱাম আপোনালোকে ভিডিওটো স্কিপ নকৰা কৈ চাব আৰু ভাল লাগিলে লাইক শেয়াৰ কমেন্ট কৰিব আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব এতিয়া আপোনালোকে যদি মোৰ ভিডিওবোৰ চাই ভাল পায় তেনেহলে আপোনালোকে মোক সাবস্ক্ৰাইবটো যেনে তেনে কৰি দিব আৰু এই ঘৰটোৰ দীঘল বহল আপোনালোকক কলোৱে দীঘলটো আছে 55 আৰু বহলত আছে 36 ইয়াৰ ৰুম গিটা বিৱৰণটো কলো আৰু ইয়াতে ৰুম কিমান ডাঙৰ হৈছে কি হৈছে আপোনালোকক দেখুৱাম ভিডিওটোত যদি আপোনালোকে চাই থাকক আৰু এই ঘৰটো কমপ্লিট খলে মুধা গাঠনি কৰি কেঞ্চি দুই মুধা দুটা কেঞ্চি পাকাৰ দিব এইখিনি কমপ্লিট হলে আপোনালোকক সম্পূৰ্ণ ভিডিওটো দেখুৱাম আৰু টিং সিং খিলে উঠাৰ পিছত আপোনালোকক মই এই ঘৰটোত কিমান খৰচা পৰিব এই ঘৰটো বনালে আৰু কিমান কি লাগিব মেটেৰিয়েলছ গোটেইখিনি আপোনালোকক দিম ভিডিওত আপোনালোকে চাই থাকক আৰু বিলা লেবাৰ কাম কৰি আছে এটো মিস্ত্রি ওপৰত আছে তেওঁ কাঠনি কৰি আছে আৰু আজিলৈ ইমানতে এৰিলো